নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে জেহেৰিটেক ইউটিউব চেনেল। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি কৰোনাৰ আপডেট দিবলৈ এইটো ভিডিঅ' জগত কৰা হৈছে। দেশত আকৌ দিব লকডাউন, পুনৰ আৰম্ভ হৈছে ৱৰ্ক ফ্ৰম হোম। কোনো জৰুৰীকালীন কামৰ বাহিৰে অন্য কোনো কাৰণত ঘৰৰ পৰা বাহিৰত ওলোৱাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পুনৰ ভয়ংকৰ ৰূপত আহিছে কৰোনা, পুনৰ আৰম্ভ কৰোনা ত্ৰাস। কৰোনাত আক্ৰান্ত সংখ্যাৰ বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখিয়েই উত্তৰ পূব ঔদ্যোগিক ক্ষেত্ৰত লকডাউন ঘোষণা কৰা হৈছে। এই চহৰখনত প্ৰায় 9 লাখ লোক আছে। শুকুৰবাৰে জাৰি কৰা তথ্য অনুসৰি এই চহৰখনত লকডাউন ঘোষণা কৰা হৈছে। আৰম্ভ হৈছে ৱৰ্ক ফ্ৰম হোম। শুকুৰবাৰে প্ৰায় 1369 জনকৈ লোক আক্ৰান্ত হয় কৰোনাত। নিৰ্দেশনা অনুসৰি এই চহৰখনত বন্ধ থাকিব স্কুল কলেজ। তাৰ সলনি পুনৰ আৰম্ভ হ'ব অনলাইন পাঠ্যক্ৰম। আনহাতে কোনো জৰুৰীকালীন কামৰ বাহিৰে অন্য কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্দেশনা অনুসৰি এই চহৰখনত বন্ধ থাকিব সকলো ধৰণৰ ব্যৱসায়, লগতে স্কুলীয়া শিক্ষা প্ৰতিষ্ঠানসমূহ। কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানহে খোলা থাকিব। লগতে বন্ধ কৰি দিয়া হৈছে যাতায়াত ব্যৱস্থাও। লগতে বাধ্যতামূলক কৰিছে কৰোনাৰ পৰীক্ষা। আকৌ লকডাউন দিয়া হৈছে। পুনৰ আৰম্ভ হৈছে ৱৰ্ক ফ্ৰম হোম। কোনো জৰুৰীকালীন কামৰ বাহিৰে কোনো অন্য কাৰণত ঘৰৰ পৰা ওলোৱাৰ কাৰণে নিষেধাজ্ঞা সম্পূৰ্ণৰূপে কৰা হৈছে। পুনৰ ভয়ংকৰ ৰূপত আহি আছে কৰোনা। এই সকলো নিয়ম প্ৰযোজ্য হৈছে চীন দেশত। চীনত পুনৰ আৰম্ভ হৈছে কৰোনা ত্ৰাস। কৰোনাত আক্ৰান্ত হৈছে সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। সেই ক্ষেত্ৰত লক্ষ্য ৰাখি কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখিয়েই চীনত চাংগছনৰ উত্তৰ পূব ঔদ্যোগিক কেন্দ্ৰত লকডাউন ঘোষণা কৰা হৈছে। দেশত আকৌ দিব লকডাউন, পুনৰ আৰম্ভ হৈছে ৱৰ্ক ফ্ৰম হোম। কোনো জৰুৰীকালীন কামৰ বাহিৰে অন্য কোনো কাৰণত ঘৰৰ পৰা বাহিৰত ওলোৱাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পুনৰ ভয়ংকৰ ৰূপত আহিছে কৰোনা, পুনৰ আৰম্ভ কৰোনা ত্ৰাস। কৰোনাত আক্ৰান্ত সংখ্যাৰ বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখিয়েই উত্তৰ পূব ঔদ্যোগিক ক্ষেত্ৰত লকডাউন ঘোষণা কৰা হৈছে। এই চহৰখনত প্ৰায় 9 লাখ লোক আছে। শুকুৰবাৰে জাৰি কৰা তথ্য অনুসৰি এই চহৰখনত লকডাউন ঘোষণা কৰা হৈছে। আৰম্ভ হৈছে ৱৰ্ক ফ্ৰম হোম। শুকুৰবাৰে প্ৰায় 1369 জনকৈ লোক আক্ৰান্ত হয় কৰোনাত। নিৰ্দেশনা অনুসৰি এই চহৰখনত বন্ধ থাকিব স্কুল কলেজ। তাৰ সলনি পুনৰ আৰম্ভ হ'ব অনলাইন পাঠ্যক্ৰম। আনহাতে কোনো জৰুৰীকালীন কামৰ বাহিৰে অন্য কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্দেশনা অনুসৰি এই চহৰখনত বন্ধ থাকিব সকলো ধৰণৰ ব্যৱসায়, লগতে স্কুলীয়া শিক্ষা প্ৰতিষ্ঠানসমূহ। কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানহে খোলা থাকিব। লগতে বন্ধ কৰি দিয়া হৈছে যাতায়াত ব্যৱস্থাও। লগতে বাধ্যতামূলক কৰিছে কৰোনাৰ পৰীক্ষা। আকৌ লকডাউন দিয়া হৈছে। পুনৰ আৰম্ভ হৈছে ৱৰ্ক ফ্ৰম হোম। কোনো জৰুৰীকালীন কামৰ বাহিৰে কোনো অন্য কাৰণত ঘৰৰ পৰা ওলোৱাৰ কাৰণে নিষেধাজ্ঞা সম্পূৰ্ণৰূপে কৰা হৈছে। পুনৰ ভয়ংকৰ ৰূপত আহি আছে কৰোনা। এই সকলো নিয়ম প্ৰযোজ্য হৈছে চীন দেশত। চীনত পুনৰ আৰম্ভ হৈছে কৰোনা ত্ৰাস। কৰোনাত আক্ৰান্ত হৈছে সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।